Hello everyone, welcome back to my YouTube channel. আজি আমি যাব ওলাইছো হাজোলৈ, হাজোৰ মাধৱ মন্দিৰলৈকে। যেহেতু এটো কাতি মাহ তো হাজোত মানে তুলসী মালা দিব লাগে বুলি কয়, হেতু কাৰণে ভাবিলো আজি আমি গৈ পেলাই দি আহো। তো আপোনালোকৰ লগতো ভিডিওটো শেয়াৰ কৰিলো আৰু হেখলৈকে ভিডিওটো চাই যাব আৰু সকলোকে দিৱালীৰ বহুত বহুত শুভকামনা থাকিলে সকলোৰে দিৱালী যাতে সেভ হয় তাৰে কামনা কৰিলো। তো হ্যাপি দিৱালী। আহি পালো এতিয়া মাধৱ মন্দিৰ। তো ৰাতি হৈছে আমাৰ আহোতে, আমি ইভিনিং আহিছো, হেতু কাৰণে ইয়াতে খালি দোকান বিলাক নাই। দিনত হলে বহুত দোকান থাকে ইয়াতে আমি চাকি ধূপ ফুলৰ মালা এইখিনি লৈ ললো আৰু কেন্ডেল জুৰু থৈ যাও। এতিয়া আমি চিৰি বগাই বগাই যাব লাগিব ওপৰলৈকে। চিৰি চাও ইমান ওপৰত হয়। আমি স্টাৰ্ট কৰিলো আৰু এতিয়া চিৰি বগাবলৈ। ইয়াৰ ৰাতিৰ পৰিৱেশটো হয় একদম খালি খালি, বহুত ভাল লাগিছে। এইকেইটা চিৰি ওপৰৰ পৰা তললৈকে। এখন গেট মাধৱ মন্দিৰৰ, এইফালেৰে সোমাব লাগিব। আৰু এইবোৰ যে দেখিছে এইবিলাক জালমালা বুলি কয়। এয়া সন্ধিয়া টাইমত ভগৱানক পিন্ধাব পূজা কৰি পেলাই। হেতু কাৰণে আমি জালমালা পিন্ধাম কাৰণে আমি অলপ মানে ইভিনিং টাইমত আহিছো। আৰু আপোনালোকেও যদি কেতিয়াবা আহে ইভিনিংও আহিব পাৰে। ইয়াতে ৰাতিৰ পৰিৱেশটো এইবিলাক কিমান ভক্ত আহিছে জালমালা পিন্ধাবলৈ ভগৱান বিষ্ণুক। লক্ষ্মী মন্দিৰ, এইটোত হোম পুৰা হয়। আমি এতিয়া জালমালা আগবঢ়াই আহিলো ভগৱানৰ ওচৰত আৰু এতিয়া ভগৱানক পিন্ধাব, তাৰ পিছতহে আমাক দেখুৱাব আৰু এতিয়া এনেকে নেদেখুৱাই। তো এতিয়া আমি অলপ ৱেইট কৰি আছো। পূজা হোৱাৰ পিছত আমাক দৰ্শন কৰাব আৰু জালমালা যে ভগৱানক পিন্ধোৱালে সেইটো দেখুৱাব। এতিয়া আমি ইয়াতে বহি আছো আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া, ইমান বতাহ বলি থাকে, বহুত ভাল লাগিছে আমাৰ আহি পেলাই। এবাৰ আমি ফাৰ্ষ্ট টাইম ইভিনিং ইয়াতে আহিছো। এইবিলাক খুঁটাবিলাক চব কাঠৰ হয়, এইটোত ফোক দিয়ে দিনত ইয়াতে বাহিৰত চাকি জ্বলাব লাগে। আৰু এইটো ফোক ঘৰৰ কাষতে এইখন যে দেখিছে এই গেটখন, এই গেটখনৰ পৰা চিধা চিধি জগন্নাথপুৰী মন্দিৰ বুলি মানুহে কয় আৰু বিশ্বাস কৰে। এতিয়া 10টা বাজিব হৈছে। আমাৰ আজি দৰ্শন হৈ গ'ল মাধৱ মন্দিৰত, বহুত ভাল লাগিলে। এইটো পুখুৰী, কাছ পুখুৰী। ইয়াতে ডাঙৰ ডাঙৰ বহুত কাছবিলাক আছে, কিন্তু এতিয়া দেখা নাপায়। এতিয়া বহুত ৰাতি হৈ গ'ল, দিনত আহিলেহে দেখা পায়। এইটো নহয় কিন্তু এইটো আৰ্টিফিচিয়েল, এইটো কাছ পুখুৰী।